हेलो गाइस, तो वेलकम बैक टू माय यूट्यूब चैनल। तो আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো বহুত দিন মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। তো আপোনালোকে থাম্বনেইল চাই কিনে গমে পাইছে। তো আগতে নামাজ পঢ়ি কিনে আহোঁ, তাৰপিছত আপোনালোকৰ দেখাম দোকানটো। তো চেলুনৰ এটা দোকান হৈছে আমাৰ ইয়াতে, মানে কি জেন্টছ বিউটি পাৰ্লাৰ। তো আজি তাতে অপেনিং কৰিব, সেইটোৰ কাৰণে তো তাতে বহুত মানুহ আহিব। আৰু কিবা নাম ক'লে কলগাছি সেইসকলে নাম ইমানকৈ ভালকৈ নাজানো, তাতে কৈ আছোঁ। তো আগত নামাজটো কৰি আহোঁ, তাৰপিছত আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। তো মই কৰি আহোঁ। তো নামাজ আজি ফ্ৰাইডে, নামাজটো পঢ়বাই লাগিব, মেইন আমাৰ এইটো মুছলমানৰ। তো নামাজটো পঢ়বাই লাগিব। তো মছজিদটো পাই গ'লোঁ, এতিয়া আকৌ আগত নামাজটো কৰি আগতে মছজিদ আছে। তো এইটোৱে আমাৰ মছজিদ হয়। তো নামাজটো কৰি আহোঁ। মছজিদৰ পৰা নামাজ পঢ়ি কিনে আহিলোঁ। তো এতিয়া আহি কিনে চালোঁ হ'ব ইনজামুল নেকি আহিছে। তো চাওক কিমান ভিৰ আগত। তো ইয়াতে আজি অপেনিং হ'ব। তো আপোনালোকক দোকানটো দেখাই আছোঁ। তো দোকান আগত আছে, এইটো দোকান হয়। তো এইটোৱে দোকান হয়। তো ভিতৰত যাই কিনে আপোনালোকক দেখাই আছোঁ। তো ভিতৰত এতিয়া যোৱা নাই, তো ফিটাটো কাটিব, তাৰপিছত আপোনালোকক যাই কিনে ভিতৰত দেখাই আছোঁ। গাইসকলে আহি কিনে যে ইয়াতে চাই আছে, তো পাব্লিকৰ ভিৰ চাওক কিমান, ফটো উঠাৰ কাৰণে কিমান ভিৰ হৈ আছে। তো ইয়াতে পাগলা হৈ গৈছে গাইছ ভিৰৰ কাৰণে। তো চেলফি উঠাৰ কাৰণে পাগলা হৈ গৈছে। ইনজামুল ভাই আছে আৰু জুজু ভাই, ইনজামুল দা কি খবৰ? তো ভিড়, বাপরে বাপ, ভিড় পাগলা হয়ে গেছে গাইস। আরে বাইরে আর মানুষ সবাই মসজিদে কোথায় আইছে। তো এতিয়া ফিতা টোকা দিব। তো তো ভিতৰত যাই কিনে আপোনালোকক দেখাই আছোঁ। সম্মানিত করতে মানে ডাকছে, যেহেতু আমরা সোশ্যাল মিডিয়ায় কাজ করি, আমরা তার জন্য আমাকে ছোট ভাই আছে জুজু আর রহিবুল, আমাকে সানিদুল আছে। সানিদুল সানিদুল মোবাইলটা কেটে দাও, রাতে দাও মোবাইলটা। ওইটা অন্য দুই বন্ধু দুই বন্ধু মিলে এই ডিজে বগাজান করা সেলুনটা আরম্ভ করছে, খুবই ভালো লাগছে। আমাকে নিমন্ত্রণ করছে, আইসি। আর নিমন্ত্রণটা আমাকে অতি করছে কেকোবাড়কে, আমাদের অঞ্চলে লেখাপড়া করছে আমাকে ওই ছোট ভাই ব্রাদার। তো তোমাকে নিকে দোয়া রইল, ইনশাল্লাহ হুজুর সাহেব দোয়া করে দিব। আমরা এখন আমিন দিলে আল্লাহ দিলে শুভকামনা আমরা ঠিক আছে। বাইরে সবাই হুজুরে নেব, হুজুরে নেব করে দিন, বাকি সবাই আমিন দিলে দুদু আর রহিবুল যদি কিছু কয় কি লাগছে। তো গাইস সম্বোধন জনাই আছে এইটো। তো আমাৰ হুজুৰৰ আজি দিলে সম্বোধন জনা হৈ গৈছে। সৰুকে তো কি লেভেলত থৈছে এইবিলাক চাওক গাইছ। এই হোৱাইট হৈ আছে কিয়? ভিতৰত চাইছে বহুত ধুনীয়া হৈছে। আৰু ইয়াতে চোফা আছে, আহি কিনি ইয়াতে বহিব পাৰে। আৰু কেইটা তিনিটা কাপৰ আইটেম আছে। ইয়াতে এটা আৰু তাতে এটা, আৰু ইয়াতে আছে কিবা কিবি। তো আপোনালোকে ইয়াতে যদি চুল ষ্টিক কৰিব পাৰে, তো এভৰিথিং আছে, এভৰিথিং এইবিলাক বস্তু। অলপমান চিনেমেটিক চব চাওক এইটো। ভিতৰৰ বাহিৰৰ ভিৰ চাওক গাইছ।
দাদা কিবা ক'ব ইয়াতে আহি কিনে কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে, বহুত অলপমান মানে ইমান মহব্বত পাইছোঁ আপোনালোকৰ পৰা আৰু এনেকুৱা ছাপৰ্ট আমাক দি থাকিব আৰু বাহিৰত আহিলোঁ তো আহি কিনে চাওঁ ভিতৰত বহুতে ভিৰ থাকিব নোৱাৰি সেইকাৰণে আহিলোঁ তাৰপিছত আকৌ যাই কিনে আপোনালোকক দেখাইছোঁ আৰু বাহিৰত আহি ইয়াতে খাবা দিলে তো এইটো বস্তু এইটো কিবা দিলে তো এইটো খাই কি দিছে এইটো আগত খুলি চাই কিনি লওক খিচুৰি দিছে গাইছ খাইছে তো এতিয়া খাওঁ এইটো তাৰ পৰা আহিলোঁ বাপৰে বাপ ভিৰ আছিল বহুতেই ভিৰ আছিল তো এইটোৱে আছিল তো আপোনালোকক আৰু ভালকৈ দেখাম আৰু এদিনমান তো পালাটো ভালকৈ দেখাব পৰা নাই আপোনালোকক তো ভালকৈ আপোনালোকক দেখাম আৰু লোকেশ্যনটো দি দিম তো আপোনালোকে এই কৰি কিনে আহিব পাৰিব তো ইয়াৰ বগাজানপাৰা হয় আমাৰ ইয়াতে হয় তো আমাৰ ঘৰৰ পৰা 100 মিটাৰ দূৰ হ'ব ইয়াতে তো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে ইমানখিনি আছিল তো থেংক ইউ